হয়, সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এজন বিশেষ ব্যক্তি উপস্থিত আছে। তেখেতৰ গান হয়তো সকলোৱে শুনিছে, কিন্তু এই বিশেষ ব্যক্তিজন কিন্তু পৰ্দাৰ কাপোৰৰ পৰা বহু নিলগত কেতিয়াবা থকা যেন আমাৰ অনুভৱ হয়। সেয়ে আজি আমি আহি তেখেতৰ ওচৰত উপস্থিত হ'লোহি। আমি কিছু কথা পাতিম, তেখেতৰ জীৱনৰ কিছুমান নজনা কথা আমি জানিম। কিন্তু তেখেতে গোৱা এটা গীতৰ কিয়াত অংশ আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। লৈ যাম দীঘল দলং চাম শদিয়ালৈ যাম দীঘল দলং চাম দলঙৰ তলত বহি বনভোজ খাম। হয়, সকলোৱে হয়তো গীতটো শুনিছে, কিন্তু বিশেষ ব্যক্তিজনক বহুতেই চিনি নাপায়। তেখেতৰ নাম হৈছে মহন্ত বুঢ়াগোহাঁই। তেখেতৰ ঘৰ শদিয়াত। আমি তেখেতৰ লগত কিছু কথা পাতিম। মহন্ত ডাঙৰীয়া, আপুনি সংগীতৰ জগতলৈ প্ৰথমতে কেনেকৈ আহিছিল? এইটো বৰ আচলতে আমি শদিয়াত জন্মগ্ৰহণ কৰি নিজকে সৌভাগ্য বুলি ক'ব লাগিব। আজি শদিয়া নিচিনা ঠাইত বহুত সাংস্কৃতিক পথাৰ এখন, মানে বহুত ধুনীয়া হয়। ইয়াতে বহুত কিবা কিবি কৰিব পৰা যায় শদিয়াক লৈ। তো আমি যিটো সময়ত মানে সংগীতৰ বিষয়ে জানিছিলোঁ বা আমি এনেই গাঁৱত শুনিছিলোঁ, তেতিয়া মানে ধৰক গাঁৱৰ মানুহবিলাকে বা গাঁৱৰ আমাৰ দেউতাহঁতে গান গাইছিলে, আগৰ পুৰণা বিহুবিলাক গাইছিলে। সেই গানবিলাক শুনি খুব ভাল লাগিছিলে। তেতিয়া মানে সিহঁতৰ সেই তেখেতলোকৰ গানবিলাক শুনি মই নিজেও আওৰাবলৈ শিকিছিলোঁ। তেনেকৈ চিঞৰি চিঞৰি য'তে পথাৰে হওক বা ৰাস্তাই হওক আমি চিঞৰি চিঞৰি গীতবোৰ গাই থাকোঁ। এনেকৈ গাঁৱতে এদিন মনলৈ আহিলে যে আমি কিবা কৰিব পাৰিম নেকি, এনেকৈ চিন্তা চৰ্চা কৰিছিলোঁ। কিন্তু তেনেকুৱা ধৰণৰ আমাৰ তেনেকুৱা সুবিধা নাছিলে শদিয়াত বিশেষকৈ। যিহেতু নদীখনে আমাক বহুখিনি বাধা প্ৰদান কৰিছিলে, মানে বহুতখিনি বাধা দিছিলে। এতিয়া যিহেতু এতিয়া হেৰি হ'ল, দলংখন হোৱাৰ কাৰণে বহুতখিনি সুবিধা হৈছে, কিন্তু সেইটো সময়ত মানে সেইখিনি সুবিধা হোৱা নাছিল। কাৰণ কেলৈ আমি ইটো পাৰে গৈ কিনে বা ইটো ক'ৰবাত মানে শিক্ষা ল'বলৈ বা ক'ৰবাত মানে প্ৰশিক্ষণ ল'বলৈ আমাৰ অসুবিধা হৈছিল, বা ইয়ালৈ তেনেকৈ কোনোবা প্ৰশিক্ষাৰ্থী আনিবলৈও তেনেকুৱা সুবিধা হোৱা নাছিল। বহু কথা আছে। তাৰ মাজতে আমি চেষ্টা কৰিছিলোঁ, আৰু আমাৰ মাজৰ বহুত তেনেকৈ আমাৰ বহুকেইজন শিল্পী আছে আমাৰ শদিয়াৰ, তেওঁলোকেও বহুত কষ্টকৈ তেনেকৈ ধৰণে আগবাঢ়ি গ'ল। বা আমিও যেনে তেনে শিকি আজি মানে শিকি বিশেষকৈ মানে আমাৰ কোনো হেৰি নাই, মানে আনুষ্ঠানিক শিক্ষা নাই। তথাপিতো আমি চেষ্টা কৰিছিলোঁ গীত গাবলৈ, মাত্ৰ গীত গাই ভালহে পাইছিলোঁ। তাৰপিছতে ইয়াতে আহিলে মানে কি আমাৰ সপ্তসুৰ আমাৰ সংগীত বিদ্যালয় স্থাপন হ'ল, তাতো আমি 2 এদিন গৈছিলোঁ। তাৰপিছত যোৱাৰ পাছত আমাৰ তেনেকুৱা ধৰণৰ আৰ্থিক অসুবিধাৰ বাবে আমি তেনেকৈ তাত সদায় যাবৰ কাৰণে অসুবিধা হ'ল। ৰাস্তাটো যিহেতু আমাৰ গাঁও পহুৱা, তাৰ পৰা ভালেখিনি দূৰ, গাড়ী মটৰৰ কাৰণে অসুবিধা। বহুত কিবা কিবি কথা আছে এইবোৰ। তাৰ মাজতে আমি গীত গাবলৈ চেষ্টা কৰিছিলোঁ বিভিন্ন ধৰণৰ ঠাইত। তেনেকৈ কৰি মই 2007 চন মানত গুৱাহাটীত গ'লোঁ, জেপিদাস ছাৰক লগ পালোঁ। আৰু এজন আমাৰ মানে ভাল ব্যক্তি, তেখেতৰ নাম ক'ব লাগিব। তেওঁ হ'ল জয়ন্ত দাস। তেওঁ মানে প্ৰথম মোক বিমান বৰুৱাৰ লগত লগ কৰাই দিছিলে জুনুকা কেছেটখনত কণ্ঠদান কৰিবৰ কাৰণে। বিমান বৰুৱাৰ একেলগে সহ হিচাপে আমি গীত গাইছিলোঁ। তাত জেপিদাস ছাৰে মোক অনাতাঁৰ শিল্পী তেজুত তেওঁ মোৰ 9টা গান যুৱবাণীত প্ৰচাৰ কৰিছিলে, মই নিজে গাইছিলোঁ। সেই সূত্ৰে মই কিছুমান মানে সহায় সুবিধা কৰিছিলে, আৰু ধৰক তেওঁলোকৰ ফালৰ পৰা যিটো আৰ্থিক মানে অনুদান দিয়ে সেইটো মই পাইছিলোঁ তেতিয়া। এনেকৈ আগবাঢ়ি গৈ মানে ধৰক আজি সকলো মানুহে অলপ চিনি পাব ধৰিছে। এতিয়া টিভিলৈ মাতে, টিভিটো গ'লোঁ। এনেকৈ যাওঁতে চেষ্টা কৰি আছোঁ, মানে ধৰ গীতবোৰ গাই যাবলৈ। ৰাইজে কিমান ভাল পায় কিমান বেয়া পায় নাজানো, কিন্তু আমি মুঠতে চেষ্টা কৰিছোঁ মানে গাবলৈ। নিশ্চয়। এতিয়া কেনেকুৱা চলিছে আপোনাৰ সংগীত? এতিয়াতো ভালেই চলিছে ক'লে। মই এতিয়া নতুনকৈ এখন স্কুল প্ৰতিষ্ঠা কৰিছোঁ, কুন্দলীয় সংগীত বিদ্যালয় বুলি। সেই বিদ্যালয়খনত ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আৰু আমাৰ তাতে সত্ৰীয়া নৃত্য আছে, আৰু শাস্ত্ৰীয় সংগীতো আছে, খোল বাদন আছে, অংকীয়া নাটো হ'ব,
আৰু বিভিন্ন ধৰণৰ বাদ্য মানে কলাৰ প্ৰশিক্ষণ হ'ব মানে আৰু তাতে শিক্ষাদান হ'ব। আৰু সত্ৰীয়া নৃত্যৰ কাৰণে ইতিমধ্যে যোৰহাটৰ পৰা এজন কিৰণ বৰা বুলি আমাৰ ছাৰ এজন আহিছে, তেখেতলোকে আহি ইয়াতে পাঠদান কৰিব। তো মই আশা ৰাখিছোঁ সকলো মানে ব্যক্তিয়ে আমাক সহায় কৰক আৰু ওচৰ চুবুৰীয়া যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকক আমাৰ ইয়াত নামভৰ্তি কৰক, অনুষ্ঠানটো ভাল ধৰণে গঢ়ি উঠক আৰু সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ। যিহেতু আমাৰ এখন পিছপৰা ঠাই, ইয়াত তেনেকুৱা ধৰণৰ আজিলৈকে গঢ়ি উঠা নাই, আমি চেষ্টা কৰিছোঁ গঢ়িবৰ কাৰণে, কিন্তু আমাক মানে সহযোগ লাগিব। সেই সহযোগখিনি যদি আমাক দিয়ে ৰাইজে, তেতিয়াহে আমি আগবাঢ়িবলৈ সুবিধা পাম আৰু অনাগত দিনত তেওঁলোকক লৈ আমি কিছুমান কাম কৰিব লাগিব। সেই কামবোৰ আশাবাদী আৰু আমি এতিয়া। হয়, শদিয়াবাসীৰ বাবে অতি আচলতে গৌৰৱৰ কথা। মই অলপ আগতে কৈছোঁ, কিছুমান মানুহ আচলতে আমাৰ ৰূপালী পৰ্দাৰ পৃথকে থাকি, দূৰত থাকি কিছুমান বহু কাম কৰে। এই শদিয়াৰ নিচিনা এখন ঠাই অধিক পিছপৰা এটা এলেকাত আজি একাংশ সংগীত সাধনা কৰিবলৈ বহুত অপৰিসীম মনত চিন্তা থাকে, অপৰিসীম মনত সপোন থাকে। এই সপোনবোৰ পূৰণ কৰিবলৈ কিছুমানে আচলতে এখন মঞ্চ বিচাৰি নাপায়। এনেকুৱা এখন মঞ্চ প্ৰতিষ্ঠা কৰিবলৈ যি অলপ চলপ পাৰে চেষ্টা কৰিছে আৰু সকলোকে আহ্বান জনাইছে এই সংগীত স্কুলখনত সকলোকে অংশীদাৰ হ'বলৈ, নামভৰ্তি কৰিবলৈ। আৰু বিশেষকৈ এটা কথা যিমান দূৰ আমি জানো, এই টাই ভাষাত আচলতে আপুনি কেইটামান গান গাইছে। হয়, গীত গাইছোঁ। টাই ভাষাৰ এটা এনেই গানৰ কলি এটা অকণমান আওৰাই দিব নেকি? ঠিক আছে, মই নতুনকৈ 2টা গীত কৰিছিলোঁ, তাই এটা গাই দিছোঁ বাৰু। ৰাওতাংলুং ফান্তাই, ৰাওতাংলুং ফান্তাই, ৰাওতাংলুং ফান্তাই, ৰাওতাংলুং ফান্তাই, লুকলান খুনলুং খুনলাই, লুকলান খুনলুং খুনলাই। হয়, বহুত ভাল লাগিল। আচলতে নতুনকৈ আপুনি চলাই মানে এইটো গানটো ওলালে মানে ৰাইজে শুনিব, মই অনুৰোধ জনাইছোঁ। হয় হয়, আচলতে আমাৰ টাই ভাষাত এনেকুৱা গীত মাতবোৰ বহুত দুৰ্লভ পাবলৈ, নহয় জানো? টাই ভাষাত প্ৰায় গান চান নাই, প্ৰায় টাই ভাষা সংস্কৃতিৰ ক্ষেত্ৰতো যথেষ্ট প্ৰত্যাহ্বান আহিছে, হেৰাই যোৱা নিচিনা এটা উপক্ৰম হৈছে। এনেকুৱা সময়খিনিত আপুনি আচলতে 2-4টা যি পাৰে টাই ভাষাৰ গান গাই ৰাইজলৈ আগবঢ়াই দিছে, নহয়নে? আৰু আপোনাৰ এটা বিশেষ গান, এই শদিয়ালৈ যাম দীঘল দলং চাম, এটা বিশেষ গান। এই গানটো খুব আচলতে জনপ্ৰিয় হৈ পৰিছিল যেতিয়া নতুনকৈ দলংখন বনিছিল, সেইটো সময়তে গাইছিলে চাগে। হয়, কেনেকুৱা লাগিছিল? গোটেই ৰাইজে একদম শদিয়াৰ পৰা ধুবুৰীলৈকে গাড়ীয়ে মটৰে আপোনাৰ গানটো বজাইছিল। খুব ভাল লাগিছিলে, কিন্তু মইতো ভবা নাছিলোঁ যে গানটো যে ৰাইজে আদৰি ল'ব বা কিবা মানে ভাল মানে হ'ব। আচলতে মই এনেই চেষ্টা কৰিছিলোঁ যে গীতটো দলংখনৰ কথা এদিন মই ৰাতি শুই থাকোঁতে মনত পৰিলে যে এই দলংখন যিহেতু ইমান ডাঙৰ দলং, এছিয়া মহাদেশৰ ভিতৰত, গীতটো মই মানে বহুত কষ্ট কৰিছিলোঁ। যেতিয়া দলংখন মানে শুভাৰম্ভ হ'ব, তাৰ আগমুহূৰ্তত মই ভাবিছিলোঁ যে এনেকুৱা এটা গীত বনাব পাৰি নেকি, যিটো গীতে নেকি দলংখনক মানে প্ৰতিনিধিত্ব কৰি দলংখনৰ হৈ মোৰো কিবা এটা হয় আৰু শদিয়াখনো কিবা এটা নাম এটা থাকে, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছিলোঁ। আমি মহন্ত বুঢ়াগোহাঁই আৰু এটি খুব জনপ্ৰিয় বিহু গীত, কলিজাৰ এটুপি ৰঙা তেজেৰ গীত, এই গীতটো আমি কিয়াত অংশ আপোনালোকক শুনাব বিচাৰিছোঁ। কলিজাৰ এটোপাল ৰঙা তেজেৰে লিখি থম তোমাৰ নাম জানা বুকুতে, সপোনত আহি কিয় তুমি কৰা মনি। এটোপাল ৰঙা তেজেৰে লিখি থম তোমাৰ নাম জানা বুকুতে, এটোপাল ৰঙা তেজেৰে লিখি থম তোমাৰ নাম জানা বুকুতে, সপোনত তুমি কিয় জানো আহা সঘনে, পৃথকত তুমি কিয় বাৰু লোৱা দূৰতে, সপোনত তুমি কিয় জানো আহা সঘনে, পৃথকত। হয়, নতুন বহুত ছাত্ৰ ছাত্ৰী আপোনাৰ স্কুলত আজি দেখিবলৈ পাইছোঁ, একাংশই খুব কম সময়ৰ ভিতৰতে বহুত ভালকৈ শিকিবও পাৰিছে। আৰু
কি সপোন দেখিছে উঠি অহা এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ? মোৰ মানে মই এইটোৱে ক'ম যে আজি বাহিৰত মানে আমাৰ ধৰক শদিয়াৰ পৰা বাহিৰত ক'ব লাগিব এতিয়া, অসমৰ বুলি নহয়, শদিয়াৰ পৰা বাহিৰত। আজি শদিয়াৰ পৰা বাহিৰত যিখিনি যেনেধৰণে আজিকালি উঠি গৈছে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাক, যেনেকৈ আপুনি নিজে দেখিছে ধৰক টিভি চেনেলত যেনেধৰণে মানে তেওঁলোকে নাচিছে বা গাইছে, ঠিক তেনে পৰ্যায়ে আমাৰ শদিয়াত আজিলৈকে হোৱা নাই। ত' গতিকে মই ভাবোঁ কি এই বস্তুটো শদিয়াত হওক, যিটো কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ। আৰু মই অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়াৰ জৰিয়তে অলপমান আগবাঢ়ি যাওক। অকল পঢ়াৰ দিশতে অকল মানে গুৰুত্ব দিলে নহ'ব, কাৰণ কেলৈ পঢ়াৰ ক্ষেত্ৰতে বাহিৰৰ দিশ কিছুমান তেওঁলোকে লগত ল'ব লাগিব। খেলেই হওক বা গীতেই হওক বা নাচেই হওক, তেতিয়া অন্ততঃ তাৰ লগত সংগতি ৰাখি তেওঁ আগবাঢ়িবলৈ সুবিধা পাব। আৰু এতিয়া কথাটো হ'ল, আৰু এটা কথা হ'ল কি, যদি সেইখিনি নহয়, অকল পঢ়াটো যদি ব্যস্ত থাকে, আজি পঢ়ি শুনি পিছত যদি একো এটা যদি নহয়, তেতিয়া কি কৰিব? গতিকে যিকোনো মানে পৃথিৱীত যিমানবোৰ আছে গোটেইবোৰ শিক্ষাই হয়, যিকোনো মানে অনুষ্ঠান, যিকোনো শিক্ষা আমি ল'ব লাগে। আৰু শিক্ষা বিনিময়ত আমাৰ একো নাই, গতিকে কিবা এটা শিকি থ'লে আমাৰ ভৱিষ্যতে কাম দিব। আৰু দ্বিতীয় কথাটো হ'ল কি, আজি শদিয়াত বিশেষকৈ বেয়া ধৰণে এটা ড্ৰাগছৰ প্ৰভাৱ পৰিছে বা নিচাযুক্ত বস্তুৰ ওপৰত বহুত বেছি বেয়াকৈ প্ৰভাৱ পৰিছে। এই প্ৰভাৱটো নাইকিয়া কৰিবৰ কাৰণে আমি সাংস্কৃতিক দিশটো আমি অলপ ভাল কৰিব লাগিব। কাৰণ কেলৈ যদি সেইটো নকৰে, তেতিয়া কি হ'ব, আজি উঠি অহা ল'ৰা ছোৱালীবিলাকে অলপ দিনৰ পাছতেই তেওঁ সংগত পৰি ড্ৰাগছত আসক্ত হয়, নতুবা বেয়া বস্তু খাবলৈ ধৰে বা শিখৰ, তামোল পাণ পিছৰ কথা বাৰু, শিখৰ খাব, মদ পাণ এইবিলাক ভাং খাব ধৰে। এই বস্তুটো যদি কি কাৰণে হৈছে, যে বাহিৰা শিক্ষা ল'বলৈ নোপোৱাৰ দুখত এইটো প্ৰভাৱ বেছি পৰিছে। কাৰণ কেলৈ তেওঁলোকে যেতিয়া স্কুলৰ পৰা ছুটি হৈ ঘৰলৈ যায়, তেতিয়া কিবা এটা নহয় কিবা বিজি হ'লে তেওঁলোকে এই বেয়া ভাৱটো মনলৈ নাহে। তো তেওঁলোকে মানে কি ঘৰলৈ যাওঁ, কিতাপ কিনি থৈ ভাতটো খাই বাহিৰলৈ ওলাই যায়, মাক বাপেকে কি কৰিছে একো খবৰ নাৰাখে। কোনোবা ভাং খায়, কোনোবা চিগাৰেট খায়, কোনোবা কিবা ড্ৰাগছ খায়, এইবোৰতো কোনো গুৰুত্ব নিদিয়ে। লাহে লাহে যেতিয়া মানে বেছি হৈ যায়, তেতিয়া মানে আমাক গুৰুত্ব দিয়ে। তো গতিকে সেইটো নহ'বৰ কাৰণে কিছুমান ভাল দিশ আছে, যেনে ধৰক সংগীতত, খেল ধেমালি। ইয়াত যদি তেওঁ মানে স্কুলৰ পৰা যোৱাৰ পিছত তেওঁলোকে যদি এইবিলাকত যদি বিজি হৈ থাকে, তেতিয়া কি হ'ব, সেই বেয়া ভাৱটো ল'বৰ কাৰণে তেওঁলোকে সুবিধা নাপাব। গতিকে এইটোৱে মই অনুৰোধ কৰিছোঁ যে ৰাইজক, যে এই ভাল যিবোৰ দিশ আছে, এইবোৰ দিশত অলপ গুৰুত্ব দি তেওঁলোকে নিজে ল'ৰা ছোৱালীক মানে আগুৱাই নিয়াত সহায় কৰক। আৰু যিবিলাক বেয়া মানে কৰ্ম, সেইবিলাকৰ পৰা আঁতৰাই ৰাখক, তাকে মই অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যতে মই ভাবিছোঁ আমাৰ এই বিদ্যালয়খনৰ পৰা ভাল ল'ৰা মই চেষ্টা কৰিম উলিয়াই আনিবৰ কাৰণে। আৰু বাহিৰত মই মোৰ লগত যেনেকৈ মই আজি কেইবাটাও ল'ৰা মই শদিয়াৰ পৰা নিছোঁ, তেনেকৈ মোৰ লগত গীত গাইছোঁ মানে ভাল ষ্টেজত, ঠিক তেনেধৰণে মই ইয়াৰ পৰা মই উলিয়াম বুলি চেষ্টা কৰিছোঁ উলিয়াবৰ কাৰণে। মহন্ত বুঢ়াগোহাঁই তেখেতে ইতিমধ্যে কৈছে যে এনেকুৱা এটা পিছপৰা অঞ্চলত যিসকলে আচলতে সংগীত শিকিবলৈ বহু এটা সপোন থাকে, বুকুত বান্ধি থাকে, তেখেতসকলক লৈ পিনে কিবা এটা কৰিছোঁ বুলি আমি আপোনালোকৰ অলপ দেখুৱাব বিচাৰিছোঁ। তেখেতে স্কুলত কি কৰি থাকে, আচলতে কেনেকুৱা ধৰণৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক তেখেতে কেনেকুৱা ধৰণৰ কি শিকাব পাৰিছে, অকণমান আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজলি সুবাসিত গন্ধে যদিহে আমাৰ উৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰো পূৰ্ণ জনম
মই এবাৰ 8ত। ভালে লাগিছে। এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ নিচলা এৰি গীতটো। নিচলাই ৰে আমি খাতি অসমীয়াই ৰে আমি ছোৱালী ধুনীয়া অসমীয়াই ৰে আমি ছোৱালী ধুনীয়া। হয় দৰ্শক মণ্ডলী, এয়া আছিল মহন্ত বুঢ়াগোহাঁই। তেখেতৰ গান সকলোৱে শুনিছে, কিন্তু মানুহজন বহুতৰ বাবে অপৰিচিত হৈ আছিল। আজি যিসকল ব্যক্তিয়ে তেখেতক চিনি নাপায়, আমি তেখেতৰ আগত তেখেতক চিনাকি কৰাই দিলোঁ, তেখেতৰ বিষয়ে কিছু নজনা কথা জানিলোঁ। আমি আশা কৰিছোঁ নতুন নতুন গান তেখেতে পুনৰ আমাক ৰাইজলৈ উপহাৰ দি যাব। নতুন উদ্যমেৰে আজি সমাজখনৰ কাৰণে যি কাম কৰি আছে, উঠি অহা কণ কণ ল'ৰা ছোৱালীখিনিক লৈ যি সপোন দেখিছে, সেই সপোন পূৰণ হওক, সুস্থ থাকক, সবল থাকক, ভগৱানে দীৰ্ঘায়ু হওক, তাকে আমি কামনা কৰিছোঁ। আৰু শেষত ৰাইজলৈ আপুনি কি আহ্বান জনাব? ময়ো ভাইটি বলোৰামলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আহি আজি ব্যস্ততাৰ মাজতো আহি আমাৰ মাজত পালেহি। ৰাইজক মই অনুৰোধ জনাইছোঁ যে সকলোৱে আমাৰ এই অনুষ্ঠানটো সহায় জনাওক, আৰু লগতে ভাইটিৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰি দিয়ক, তাকে অনুৰোধ জনালোঁ।